নমস্কাৰ আমাৰ সমুদ্ৰকক স্বাগতম জনাই ষ্টুডিঅ'ত মই সুতিকা আৰু এই মুহূৰ্তত লৈ আহিছো এটা ব্ৰেকিং নিউজ 15 পৰা 20 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা এক সংবাদমেল যোগে এই ইংগিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ আজি এমাহ সম্পূৰ্ণ হয় মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাইছে যে গুৰুত্বপূৰ্ণ খবৰ 15 পৰা 20 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব পৰীক্ষা এক সংবাদমেল যোগে এই ইংগিত মুখ্যমন্ত্ৰীৰ সামগ্ৰিকভাৱে বিস্তৃত তথ্য দাঙি ধৰিলে সংবাদমেলত 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব পৰীক্ষা আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এমাহ সম্পূৰ্ণ সামগ্ৰিকভাৱে বিস্তৃত তথ্য দাঙি ধৰিলে সংবাদমেলত হয় আমাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব পৰীক্ষা আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এমাহ সম্পূৰ্ণ খানাপাৰাত এক সংবাদমেল আয়োজন মন্ত্ৰীগৰাকীৰ সামগ্ৰিকভাৱে বিস্তৃত তথ্য দাঙি ধৰিলে সংবাদমেলত শিশু সেৱা আঁচনিৰো শুভ উদ্বোধন 11 গৰাকী শিশুলৈ সাহায্য প্ৰদান শিশুৰ বাবে নিৰ্মাণ কৰা হ'ব 1000 ICU পিতৃ মাতৃ নোহোৱা শিশুসকললৈ মাহে আগবঢ়াব 3500 টকা 24 বছৰ বয়সলৈকে লাভ কৰিব এই টকা 24 বছৰ বয়সলৈকে মুঠ লাভ কৰিব 7,81,000 টকা পিতৃ মাতৃ নোহোৱা শিশুসকললৈ মাহে আগবঢ়াব 3500 টকা 24 বছৰ বয়সলৈকে লাভ কৰিব এই টকা আৰু 24 বছৰ বয়সলৈকে মুঠ লাভ কৰিব 7,81,000 টকা হয় মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা এদিন বা দুদিনৰ বাবে হ'ব এই পৰীক্ষা কোভিড বিধি মানি অনুষ্ঠিত হ'ব এই পৰীক্ষা বস্তুনিষ্ঠ ধৰণত অৰ্থাৎ অবজেক্টিভ টাইপত হ'ব এই পৰীক্ষা হয় মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কোভিডৰ এই জটিল সময়ছোৱাত বিধৱা হোৱা মহিলাসকললৈ সাহায্য প্ৰদান তেওঁলোকক 2,50,000 টকাৰ এককালীন সাহায্য প্ৰদান আনহাতে চলিত বৰ্ষত নিযুক্তি দিব 1 লাখ নিবনুৱাক উচ্ছেদ অভিযানক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰয়োজন হ'লে উচ্ছেদকাৰীসকলৰ লগত আলোচনাত মিলিত হ'ব বুলিও সংবাদমেল যোগে জনায় মন্ত্ৰীগৰাকীয়ে লগতে তেওঁ কয় যে জনবিস্ফোৰণৰ ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ভিন্ন দল সংগঠনসমূহৰ লগতে সাধাৰণ লোকেও গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে ইয়াৰ লগতে তেওঁ জনায় যে বনাঞ্চলসমূহ জনাঞ্চললৈ ৰূপান্তৰিত কৰিলে ভৱিষ্যত প্ৰজন্মৰ বাবে একো নাথাকিব বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে ইয়াৰ লগতে সংবাদমেলৰ শেষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা এই ইংগিত প্ৰদান মুখ্যমন্ত্ৰীগৰাকীৰ অৱশ্যে কোভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব সকলো কথা লগতে অসমৰ অভিভাৱকসকলে পৰীক্ষা পত্ৰৰ পক্ষত থকা বুলিও তেওঁ জানিবলৈ দিয়ে হয় মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাইছো যে সংবাদমেলৰ অন্তত তেওঁ শাসনাধীন চৰকাৰখনক জনসাধাৰণে ইমানখিনি সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে জনসাধাৰণক নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে We have actually launched the scheme. আৰু যাৰ এপ্লিকেশ্যন আহি থাকিব আমি ডেপুটি কমিশনাৰ সকলক ইনফৰ্ম কৰি থৈছো আপোনালোকৰো নজৰত কোনোবা তেনেকুৱা
শিশু আহিলে আমাক জনাই থাকিলে আমি তেওঁলোকক ইনে ৰুটিন বেচিছত আমি এই স্কিমটো ইমপ্লিমেন্ট কৰি গৈ থাকিব পাৰিম কৰিলে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত আমাৰ মন্ত্ৰীসকলে একেলগে আমি দিনে নিশাই কাম কৰিছো আৰু 30টা দিন আমি ইতিমধ্যে পৰিপূৰ্ণ কৰিছো চৰকাৰ এখনৰ সফলতা বিফলতা জুখিবলৈ 30টা দিনক আমি কোনো প্ৰকাৰেই এটা মানদণ্ড বুলি ধৰিব নোৱাৰো তথাপিতো আমাৰ এটা লোক কথা আছে যে মৰ্নিং shows the day সো এই এমাহত আমি কেইটামান নিৰ্দিষ্ট কাম হাতত লবলৈ সক্ষম হৈছিল প্ৰথম কথা যে মাইনমাৰৰ সীমান্তৰ পৰা অবাধ ড্ৰাগছৰ প্ৰচলন আজিৰ কথা নহয় বিভিন্ন সময়ত এই ধৰণৰ কথা বতৰা আমি দেখিছোঁ অসমখন আগতে হয় মুহূৰ্তত আমাৰ সমুদ্ৰসকলক জনাইছো যে উচ্ছেদ অভিযানক লৈও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰয়োজন হলে উচ্ছেদকাৰীসকলৰ লগত আলোচনাত মিলিত হ'ব বুলিও সংবাদ মেলযোগে জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তেওঁ কয় যে জনবিস্ফোৰণৰ ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব ইয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ভিন্ন দল সংগঠনসমূহৰ লগতে সাধাৰণ লোকেও গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে বনাঞ্চলসমূহক জনাঞ্চললৈ ৰূপান্তৰিত কৰিলে ভৱিষ্যত প্ৰজন্মৰ বাবে একো নাথাকিব বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে হয় মুহূৰ্তত আমি আমাৰ সময়ৰ দৰ্শকসকলক পুনৰ জনাই আছো যে 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা এক সংবাদ মেলযোগে এই ইংগিত প্ৰদান মুখ্যমন্ত্ৰীগৰাকীৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এমাহ সম্পূৰ্ণ সামগ্ৰিকভাৱে বিস্তৃত তথ্য দাঙি ধৰিলে সংবাদ মেলত 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা এক সংবাদ মেলযোগে এই ইংগিত বহল মুখ্যমন্ত্ৰীগৰাকীৰ সামগ্ৰিকভাৱে বিস্তৃত তথ্য দাঙি ধৰিলে সংবাদ মেলত শিশু সেৱা আঁচনিৰ শুভ উদ্বোধন 11 গৰাকী শিশুলৈ সাহায্য প্ৰদান শিশুৰ বাবে নিৰ্মাণ কৰা হ'ব 1000 ICU পিতৃ মাতৃ নোহোৱা শিশুসকললৈ মাহে আগবঢ়াব 3500 টকা আৰু 24 বছৰ বয়সলৈকে লাভ কৰিব এই টকা 24,000 বয়সলৈকে মুঠ লাভ কৰিব 7,81,000 টকা কোভিডৰ এই জটিল সময়ছোৱাত বিধৱা হোৱা মহিলাসকললৈ সাহায্য প্ৰদান তেওঁলোকক 2,50,000 টকাৰ এককালীন সাহায্য প্ৰদান সংবাদ মেলৰ শেষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদ মেলৰ অন্তত তেওঁ শাসনাধীন চৰকাৰখনক জনসাধাৰণে ইমানখিনি সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে জনসাধাৰণক নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে